নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোক সকলোৰে ভালে চাগে, আপোনালোকৰ ভাল মানে আমাৰো ভাল। মই অকণমান ওলাই যাওঁ মানে বগীনদীলৈ যাম আজি। ভাবিছোঁ লগতে আপোনালোককো লৈ যাওঁ বুলি। ব'লক আমাৰ লগতে আপোনালোকো আহি থাকক। এইফালেদি গ'লে আমি বগীনদী 12 মাইলত ওলাব পাৰোঁ। আমাৰ ঘৰৰ পৰা ওলাই অহা ৰাস্তা এইটো এটা। এইফালেদি গ'লে আমি বগীনদী সোনকালে পাম, ওচৰ হয়। এইফালেদি আহিছোঁ সেইবাবে। চাৰিওফালে সেউজীয়া সেউজীয়া গছ গছনিবোৰ দেখিয়ে ধুনীয়া লাগিছে। ওচৰতে আহি ওলাই যাব পাৰোঁ আৰু এতিয়া। এইফালে এতিয়া আমি বগীনদী যাম। আহি আমি বগীনদী মেডিকেল পাই গ'লোহি। বেমাৰী মানুহ অৱশ্যে উপায় নাই, অকণমান ডাক্তৰক দেখাই লওঁ। এইখন হ'ল আমাৰ বগীনদী মেডিকেল। এইফালেদি এনেকৈ সোমাই গৈ মেডিকেলৰ পৰা ওলাই আহিছোঁ। এয়া মাস্ক পিন্ধি ল'লোঁ, দেখিছেনে? মেডিকেলত মাস্ক নিপিন্ধিলে যিহেতু নহ'ব, মাস্ক পিন্ধিবই লাগিব। আৰু বেজী দিলে বহুত বিষাইছে, ইমান ভয় লাগে বেজী ল'বলৈ, আৰু বেজী দিয়াই দিছে। এতিয়া যাওঁ বগীনদী মেইন চেণ্টাৰলৈ যাম। হাঁহ কুকুৰাৰ কাৰণে মেডিচিন ল'ম। কি মেডিচিন লওঁ আপোনালোকক দেখাম দেই। মেডিকেলৰ ফ্ৰণ্টতে আছে বগীনদী হায়াৰ ছেকেণ্ডাৰী। এইখনে হ'ল বগীনদী হায়াৰ ছেকেণ্ডাৰীখন। মই আহি দোকানখন পাই গ'লোহি। এইখন দোকানৰ পৰাই মই হাঁহ কুকুৰা গাহৰি চবৰে দানা আৰু মেডিচিন লৈ থাকোঁ। পোৱালি ল'ব লগা হ'লেও মই ইয়াৰ পৰাই লওঁ। দাদাৰ পৰা পোৱালিও লৈছোঁ আগতে। যিমান মেডিচিন মই ল'ব লগা হয় ইয়াৰ পৰাই লওঁ। ভেকচিন হওক, আন মেডিচিন হওক, সকলোখিনি মই ইয়াৰ পৰাই লওঁ। দাদাৰ ইয়াতে সকলোখিনি বস্তু আছে, মেডিচিনৰ পৰা ধৰি দানা, আৰু দাদাই হাঁহ কুকুৰা ব্ৰইলাৰ পোৱালি দিয়ে। মই সম্ভৱ হয় যদি দাদাৰ লগত কথা পাতিম বাৰু। দাদাৰ যদি সময় হয় মই কথা পাতিবলৈ চেষ্টা কৰিম, দাদাই নিজে জনাব। মই দাদাৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। দাদাৰ লগত চিনাকি কৰাই দিওঁ, লগতে দাদাৰ দোকানত কি আছে আপোনালোকক জনাই দিব দাদাই নিজে। দাদা আপোনাৰ নামটো কৈ লওক। মোৰ নাম শ্ৰী মনোজ বৰগোহাঁই, লালপানী ঘৰ। মোৰ দোকানৰ বিষয়ে ক'ব গ'লে আপোনাৰ 2005 চন মানতে আমি দোকান আৰম্ভ কৰিছিলোঁ। নিচেই চালুকীয়া পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰিছোঁ ব্যৱসায়টো। এতিয়া আমাৰ বগীনদীত ব্ৰইলাৰ ব্যৱসায় ইমান সম্প্ৰসাৰণ হোৱা নাছিলে, একেবাৰে চালুকীয়া অৱস্থাত আছিলে। আজি পূৰ্ণাংগ পৰ্যায় পাইছে বুলি ক'ব লাগিব। ঠিক তেনেকৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। দানাকে আদি কৰি মেডিচিন, পোৱালি ছাপ্লাই পৰা ধৰি ব্ৰইলাৰ আটাইখিনি আমি ব্ৰইলাৰ ৰিলেটেড যিখিনি আমাৰ ইয়াত আছে গোটেইখিনি আমি চেষ্টা কৰিছোঁ দিবলৈ। আৰু সেইমতে আমি কাষ্টমাৰো ৰাখিছোঁ। আমাৰ বিভিন্ন অঞ্চলৰ পৰা আহে। আমাৰ ইয়াতে বগীনদীৰ বাহিৰৰ পৰাও কিছুমান কাষ্টমাৰ পোৱা যায়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আজিকালি ব্যৱসায়টো সম্পূৰ্ণ হৈছে। এনেকৈ সিঁচৰিত হৈ গৈ আছে, কাষ্টমাৰ আহে। এইফালে আমাৰ বগীবিলৰ ৰাস্তা মুকলি হোৱাৰ পিছত যথেষ্ট আমাৰ সুবিধা হৈছে আমাৰ ব্যৱসায়ৰ প্ৰতি। সকলো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি কাষ্টমাৰ ৰাখিবলৈ সক্ষম হৈছোঁ। আমাৰ নিজৰ থলুৱাখিনি আছে, আমি থলুৱা সকলকো যিমান পাৰোঁ কামত উৎসাহ দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ব্যৱসায়ৰ যোগেদি।
উৎসাহ দিয়াই নহয়, তেওঁলোকে ইয়াৰ ব্যৱসায়ৰ লগতে সংগতি ৰাখি তেওঁলোকে যথেষ্ট উপকৃতও হৈছে। সেইখিনি আমি আমাৰ চকুত দেখি আহিছোঁ, আজি অত বছৰে কৰিও আহিছোঁ, তেওঁলোকক সকাহ দিবলৈ যত্নও কৰিছোঁ আৰু উঠি অহা চামকো আমি তেনেদৰে উৎসাহ দিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি গৈছোঁ আৰু কৰি যাম ভৱিষ্যতে। থেংক ইউ। আৰু আপোনাৰ ইয়াত মেডিচিন দানা সকলোখিনি পায় ন? পোৱা যায়, সকলোখিনি বুলি ক'লে ভুল হ'ব, যথেষ্ট থাকে দিব লগা, পাব লগা, গোটেইখিনিতো দি শেষ কৰিব নোৱাৰি। তথাপি আমি যিমানখিনি পাৰোঁ আমাৰ ৰাইজৰ সুবিধা হোৱাকৈ, কিছুমান নাপালেও আমি আনি দিয়াৰ ব্যৱস্থাও কৰোঁ, তেনেকুৱাকৈ চলাই আছোঁ। আহিব আপোনালোকে, দাদাৰ লগত যোগাযোগ কৰিব। দাদা এজন ভাল, দাদা ইয়াৰ পৰাই মই যিমান পাৰোঁ মেডিচিন লওঁ, দানা ইয়াৰ পৰাই লওঁ আৰু পোৱালি ল'ব লগা হ'লে ইয়াৰ পৰাই লওঁ। মই পোৱালি বিশেষ বেছি লোৱা নাই, দুবাৰহে লৈছোঁ দাদাৰ পৰা। তাৰপিছত মই পোৱালি ল'বলৈ অলপ মোৰ অসুবিধা হৈ আছে কাৰণে লোৱা নাই, কিন্তু নাই আমাৰ লোকেল কুকুৰা, হাঁহ আছে, গাহৰি আছে, চবৰ কাৰণে ইয়াৰ পৰাই মই দানা, ভেকচিন চব, আজিও আহিছোঁ ইয়াৰ মেডিচিন ল'বৰ কাৰণে আহিছোঁ। যিহেতু মোৰ কুকুৰাখিনি ভেকচিন দিব হ'ল, ভেকচিন দিয়াৰ আগত ভিটামিন এটা খুৱাই লওঁ বুলি ভাবিছোঁ। মই ভিটামিনটো ল'ব আহিছোঁ আৰু লগতে সৰু সৰু হাঁহ পোৱালি কেইটামান আছে, সিহঁতৰ কাৰণে দানা ল'বলৈ আহিছোঁ। মই দাদাৰ ফোন নাম্বাৰটো দি দিম, আপোনালোকক যোগাযোগ কৰিব পাৰিব, আহিব আপোনালোকে। নদীৰ পৰা আহি ঘৰ পাই গ'লোহি, ঘৰলৈ আহিলোঁ বাৰু। আৰু কুকুৰাৰ কাৰণে, হাঁহৰ কাৰণে মেডিচিন আনিব গৈছিলোঁ মই। হাঁহ কুকুৰাখিনি মোৰ যিহেতু, হাঁহক নহয় অৱশ্যে কুকুৰাক দিম, কুকুৰাক ভেকচিন দিব হ'ল, ভেকচিন দিম। ভেকচিন দিয়াৰ আগত ভিটামিন এটা ব্যৱহাৰ কৰোঁ মই আগৰ পৰাই, আৰু আজিও সেই ভিটামিনটো আনিব গ'লোঁ। ভেকচিন দিয়া 15 দিনৰ আগত মই মেডিচিনটো খুৱাই ল'ম, তাৰপিছত ভেকচিন দিম। এইটো মেডিচিন আনিছোঁ মই। আপোনালোকে ক'বচোন কি মেডিচিন ব্যৱহাৰ কৰে। মই এইটোৱে ব্যৱহাৰ কৰোঁ, মই আগৰ পৰা এইটোকে ব্যৱহাৰ কৰোঁ, এইটো খুৱাই মই সুফল পাইছোঁ। এইটো কিন্তু মই গৰু, ছাগলী, গাহৰি, হাঁহ, কুকুৰা চবকে দিওঁ, এইটো কিন্তু মই ফল ভাল পাইছোঁ এতিয়ালৈকে। এইটো খোৱালে হাঁহ, যিহেতু যোৱা বছৰ এটা গৰু পোৱালি মোৰ একদম লেৰেলা হৈ গৈছিলে, এইটো খুৱাই দিয়াৰ পিছত সি ভাল হৈ গ'ল, দানা খাবলৈ ল'লে, ঘাঁহ খাবলৈ ল'লে, আৰু তাৰপিছত গৰু পোৱালিটো সম্পূৰ্ণ সুস্থ হৈ উঠিলে। সেয়েহে এইটো মই আজি আকৌ আনিছোঁ। আৰু এতিয়া আহি পোৱাৰ লগে লগে দেহাই চাহ বনাই দিছে, চাহকণ খাই লওঁ। আকৌ এতিয়া গোগামুখ যাবৰে হ'ব, মানুহজনক লৈ যাব লাগিব, চাহকণ খাই লওঁ দেই। আমি এতিয়া গোগামুখলৈ যাওঁ, মানুহজনক লৈ যাব হৈ গ'ল, সেইকাৰণে এতিয়া ওলালোঁ আৰু গোগামুখলৈ যাবলৈ। গতিকে ভাবিছোঁ আপোনালোকক আজি লগত নিলোঁ আৰু মই অকলেই যাওঁ। আজিলৈ আহোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষতে থকা বেল আইকনটো বজাই দিব। আজিলৈ আহোঁ, আপোনালোকক নিলোঁ, বাই বাই।